Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল মানে ইমান ভাল নহয় আসলতে। আৰু আজি ব্লগটো মই এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ কাৰণ আমি এতিয়া গৈ আছোঁ ডিব্ৰুগড় আৰু এতিয়া আমি আহি একচুৱেলি ব্লগটো ষ্টাৰ্ট কৰোঁতে মই দেৰি হৈ গ'ল দিখৌ দলং পাইছোঁহি আৰু আমি তো ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক ক'লৈ গৈ আছোঁ কিয় গৈ আছোঁ। सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर আৰু এতিয়া আমি আহি মৰাণ টাউন পাইছোঁহি আৰু তো ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈকে চাই যাওক কি হয় কি নহয়। रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर। আৰু এতিয়া আমি আহি ডিব্ৰুগড় পালোহি আৰু যিমানখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আমি ফাৰ্ষ্ট মোৰ আপাৰ ঘৰলৈ যাম। আৰু মই এতিয়া কেইখনৰ ফটো জইন কৰি দিছোঁ এইখন ফটো চাই লওক আপাহঁতৰ ঘৰত মাৰোঁতে। আপোনালোকক ডিব্ৰুগড় আহিছোঁ বুলি ক'লোঁ কিন্তু ক'লৈ আহিছোঁ কিয় আহিছোঁ সেইটো কোৱা নাই একচুৱেলি কাম এটাও আছে বাট আমি ক'ত আছে জানোনে দেখাইছোঁ এইকেইটা আকৌ লগ পাই গ'লোঁ তো কিমান ভাল লাগিছে আজি লগ পাই আৰু এতিয়া পূৰা আমি ইয়াতে মই এডিটিং কৰিম এতিয়া একচুৱেলি চ' এইফালে উৎপাত চলি আছে চবৰে গাইস এতিয়া আমি কিবা এটা খাবলৈ চোক লাগি আমাৰ বহুত ভোক লাগিছে দিনটো একচুৱেলি বহুত কিবা কিবি খেলিমেলি হৈ আছে মই ললিপপ খাই আছো ভাইটিও ললিপপ খাই আছে এটা পাৱাই দিলে মুখতে ওকে খাই লৈ লগ পাই মই আচলতে আহি এটা বস্তু দেখিলোঁ এয়া আগৰ ফটো এয়া পুঠা আৰু এয়া তিনিগৰাকী হৈছে মোৰ আপা আৰু এয়া মোৰ মা আগৰ চেহেৰা চাওক আৰু এতিয়া 10টা বাজিলে আৰু আমি এতিয়া খাই লওঁ। মৰ্ণিং জাষ্ট উঠিছোঁ আৰু একচুৱেলি এতিয়া 8টা বাজিলে আৰু এটা গ'ল স্কুল আৰু এজন আমি এতিয়া কৰিম আৰু কিবি তাৰ যাবলৈ একেবাৰে মন নাই বাট গ'ল আৰু চ' চাই যাওক দেখাই যাম আজি ডে 2 হয় আমাৰ ইয়াত আৰু সেইফালে এটাই পূৰা মোবাইল চাই চাহ খাই আছে আৰু এতিয়া আমি ইভিনিং অকণমান ওলাই আহিছোঁ চাই থাকক আৰু ডেট ইজ ইভিনিং ভিউ অন বগীবিল চাই লওক আচলতে আমি এতিয়া বগীবিলত এণ্ট্ৰি মাৰি আকৌ যাবগৈ লাগিব ইভিনিং অকণমান আমি ওলাই আহিছিলোঁ আচলতে কালি মানে কি হ'ল খুব বেছি ভাগৰ লাগিলে সেইকাৰণে মই ভিডিঅ' কৰা নহ'ল বেছি আৰু এতিয়া আচলতে ঘূৰি যোৱা কাৰণটো হ'ল ঘূৰি যাব লাগিব কাৰণ ইম্পৰ্টেণ্ট ফোন এটা আহিলে আৰু কৈছে যে কিবা অলপমান মানে ইম্পৰ্টেণ্ট কাম এটা আছে সেইকাৰণে আকৌ ঘূৰি যাব লাগিব এইফালে যোৱা আকৌ যোৱা তুমি দাদা গাত বল আছে চোৱা বল বল দাদা গাত কি বল দুটা চোলাকেইটা কালাৰটো মিলিছে এইফালে আজি হৈছে ডে 4 আচলতে মই ডে 3 একো ভিডিঅ' শ্বুট নকৰিলোঁ আৰু কাৰণটো হৈছে
ডে 3 একচুৱেলি মাৰ এটা অপাৰেশ্যন হৈ গ'ল ডিব্ৰুগড় অহা মেইন কাৰণটো হৈছিল মাৰ এটা অপাৰেশ্যন আছিল আৰু সেই অপাৰেশ্যনটো হৈ গ'ল ডে 3 আৰু আমি আচলতে যেতিয়া ডিব্ৰুগড়লৈ আহিছিলোঁ খুব বেছি ভয় টেনশ্যন একদম বহুত বেছি টেনশ্যন হৈ আছিল বাট এতিয়া একদম খুব ধুনীয়াকৈ একদম ছাকচেছফুলি হৈ গ'ল মাৰ অপাৰেশ্যনটো ডে 3 আৰু এদিনৰ পাছতে ৰিলিজ কৰিলে ধুনীয়াকৈ হৈ গ'ল আৰু অপাৰেশ্যনটো এতিয়া টেনশ্যন নাই অলপো টেনশ্যন নাই ফুল্লি হেপ্পী একদম ছাকচেছফুলি হৈ গ'ল আৰু সেয়াই আৰু মনটো ভাল লাগিছে আৰু এতিয়া আমি এগৰাকী আপাৰ ঘৰত আছোঁ অলপ পাছত যাম আৰু তো এতিয়া কি কৰোঁ চাই লওক ইও উঠি দিলে এফালে যোৱা গোৱা সৰস্বতী মা মুখে চৰণে বাচি জনগণনো গাই দিয়া জনগণ শুনো যা মাহী গোৱা গ'লগৈ যিহেতু মোৰ লাষ্ট ডে একদিন ষ্টাৰ্ট একদিন ইমান একদিন চ' এতিয়া ওলালোঁ এতিয়া যাম আৰু লাহেকৈ এতিয়া 9:30 বাজিলে তো ওলাই মেলি যাওঁ আৰু যিটো বহুত দূৰ বাট হয় ডিব্ৰুগড়ৰ পৰা গোলাঘাট তো তেওঁ থাকা পোৱালিকেইটা চুলি কাটি দে যাম চুলি আপাৰ নামটোকে কৈছে আপাৰ নামটো কাটিবলৈ কৈছে গাড়ী চাই উলিয়ালে আৰু বহি যাওঁ ল'ৰাকেইটাৰ লগত ইমান দিন থাকিলোঁ এসপ্তাহ হ'ব হ'ল আৰু এতিয়া যাওঁ বাই বাই আকৌ যাবা আকৌ কেতিয়া লগ পাওঁ ঠিক বাই বাই গ্লাছখন খুলি দেচোন থাকক দে আপা বাই বাই অঁ মাক হেৰি অঁ বাই বাই অঁ বাই বাই তোমালোকৰ যাবা আৰু এতিয়া আমি আচলতে জগন্নাথ মন্দিৰলৈ গৈ আছোঁ ভাবিছোঁ যে চাকি এগছ জ্বলাই যাওঁ জগন্নাথ মন্দিৰত তো বোলক আপোনালোককো দেখাম জানো আৰু আমি এতিয়া বগীবিললৈ আহিলোঁ আচলতে জগন্নাথ মন্দিৰৰ পৰা আহিলোঁ আৰু এতিয়া এয়া টোল গেটখন পাইছোঁহি আৰু আচলতে যিহেতু সেইদিনাখন আহিছিলোঁ বাট সেইদিনাখন যিহেতু ঘূৰি যাব লগা হ'লে আৰু সেইকাৰণে ভাইটিয়ে পূৰা উৎপাত লগাইছে যে যাবই লাগিব আৰু সেইকাৰণে এতিয়া আকৌ আহি গ'লোঁ বগীবিললৈ হঠাৎ এটি উন্মাদনা মোৰ
এতিয়া আমি ডাইৰেক্ট বগীবিলৰ পৰা ঘূৰি ঘৰ যাম আৰু মই ভাবিছোঁ যে ভিডিঅ'টো দীঘল কৰি নাথাকোঁ আচলতে আহোঁতে মানে ডিব্ৰুগড় আহোঁতে খুব বেছি টেনশ্যনত আহিছিলোঁ আৰু যাওঁতে ফুল্লি টেনশ্যন নাই আৰু হেপ্পী হৈ গৈ আছোঁ আৰু এই ভিডিঅ'টো কিমান দীঘল হ'ল কি হ'ল নাজানো আৰু আমাৰ ডিব্ৰুগড় অহা 5 দিনেই হ'ল আৰু যিমান পাৰিছোঁ অকণ অকণে ভিডিঅ' ক্লিপ লৈ ৰাখিছোঁ আচলতে বেছি দেখাবও পৰা নাই আৰু সেইকাৰণে আজি ব্লগটো আৰু দীঘল কৰি নাথাকোঁ আজি ব্লগ নহয় আচলতে এই ভিডিঅ'টো আৰু দীঘল কৰি নাথাকোঁ তো চাই যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটোত যিসকল প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ